নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ তথা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 50টা কুৱেশ্যন থাকিব আৰু এই 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন ঠাইত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1917 চনত। অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন 1917 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ শচীনানন্দ সিনহা। ভাৰতৰ সংবিধান সভাৰ অস্থায়ী সভাপতি আছিল ডক্টৰ শচীনানন্দ সিনহা। নেক্সট কুৱেশ্যনটো সুধিছে সংবিধান সভাৰ উপসভাপতি কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৰেন্দ্ৰ কুমাৰ মুখাৰ্জী। সংবিধান সভাৰ উপসভাপতি আছিল হৰেন্দ্ৰ কুমাৰ মুখাৰ্জী। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1935 চনৰ 1 এপ্ৰিলত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম মুখ্য কাৰ্যালয় ক'ত আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলিকতা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম মুখ্য কাৰ্যালয় কলিকতাত আছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মুম্বাই। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতত কেতিয়া বিমুদ্ৰাকৰণৰ ঘোষণা কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2016 চনৰ 8 নৱেম্বৰত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আইৰণ মেন বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যনটো সুধিছে আটাইতকৈ দীঘল 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেৰে পাৰ হৈ যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 12খন। আটাইতকৈ দীঘল 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰৰ বাবে কেতিয়া আৰু ক'ত গোৱা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1911 চনৰ 27 ডিচেম্বৰত কলিকতাত। নেক্সট কুৱেশ্যনটো সুধিছে বিষুৱৰেখাৰ সমান্তৰাল কাল্পনিক ৰেখাক কি বোলা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অক্ষৰেখা। বিষুৱৰেখাক অক্ষৰেখা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ যি ৰেখাডাল কি বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্ৰাঘিমা ৰেখা। পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুক সংযুক্ত কৰা ৰেখাডালক দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, পৃথিৱীত থকা মুঠ অক্ষৰেখাৰ সংখ্যা কিমান? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 180ডাল। পৃথিৱীত থকা মুঠ অক্ষৰেখাৰ সংখ্যা হৈছে 180ডাল। নেক্সট কুৱেশ্যন, পৃথিৱীত থকা মুঠ দ্ৰাঘিমা
সংখ্যা কিমান তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 360ডাল পৃথিৱীত থকা মুঠ ডাগৰিমা সংখ্যা হৈছে 360 নেক্সট কুৱেশ্যন কোনখন ইউৰোপীয় দেশে প্ৰথমে ভাৰতৰ বাণিজ্য বিয়পাইছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পৰ্তুগাল ইউৰোপীয় দেশে প্ৰথমে ভাৰতত বাণিজ্য বিয়পাইছিল নেক্সট কুৱেশ্যন ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৱাৰেন হেষ্টিংছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিংছ নেক্সট কুৱেশ্যনটো সুধিছে ভৰতপুৰ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজস্থান ভৰতপুৰ পক্ষী অভয়াৰণ্য ৰাজস্থান ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন ফিফাৰ আইৰণৰ আধাৰত ফুটবল খেলাৰ স্বাভাৱিক সময়সীমা কিমান তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 90 মিনিট ফিফাৰ আইনৰ আধাৰত ফুটবল খেলাৰ স্বাভাৱিক সময়সীমা হৈছে 90 মিনিট নেক্সট কুৱেশ্যনটো সুধিছে কিমান বছৰৰ মূৰত অলিম্পিক গেমছ অনুষ্ঠিত হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4 বছৰ প্ৰতি 4 বছৰৰ মূৰত অলিম্পিক গেমছ অনুষ্ঠিত হয় নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ উচ্চ ন্যায়ালয় কোনখন তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এলাহাবাদ উচ্চ ন্যায়ালয় ভাৰতৰ সৰ্ববৃহৎ উচ্চ ন্যায়ালয়খনৰ নাম হৈছে এলাহাবাদ উচ্চ ন্যায়ালয় নেক্সট কুৱেশ্যনটো সুধিছে কোনজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত দুজন উপ প্ৰধানমন্ত্ৰীক একেলগে নিযুক্তি দিয়া হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মোৰাৰজী দেশাইৰ কাৰ্যকালত দুজন উপ প্ৰধানমন্ত্ৰীক একেলগে নিযুক্তি দিয়া হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1826 চনৰ 24 ফেব্ৰুৱাৰীত 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে জেনেৰেল ডায়াৰক কোনে হত্যা কৰিছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চৰ্দাৰ উদম সিং নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাট অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকী কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লীলাধৰ বৰুৱা দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকী আছিল লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যন অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চৰ্তেবাৰী অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম হৈছে চৰ্তেবাৰী নেক্সট কুৱেশ্যন অসমৰ ক'ত ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিলচৰ অসমৰ শিলচৰত ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান অৱস্থিত নেক্সট কুৱেশ্যন প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ তেজপুৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে কোনটো খেলৰ খেলুৱৈক পাগিলিষ্ট বুলি কোৱা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বক্সিং খেলৰ খেলুৱৈক পাগিলিষ্ট বুলি কোৱা হয় নেক্সট কুৱেশ্যন
চিৰোহী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিপুৰ চিৰোহী ৰাষ্ট্ৰীয় উদ্যান মণিপুৰত অৱস্থিত নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মালিগাঁও উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত অসমত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2020 চনত নেক্সট কুৱেশ্যনটো সুধিছে ইণ্ডিয়া গেটৰ ডিজাইন কোনে কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এডউইন লুটিয়েন্সে নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ মুঠ মাটিকালি কিমান তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 32,87,263 বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যন ভাৰতত সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 26 নৱেম্বৰ তাৰিখে সংবিধান দিৱস 26 নৱেম্বৰ তাৰিখে উদযাপন কৰা হয় নেক্সট কুৱেশ্যন অসমৰ ক'ত পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৱাহাটী অসমৰ গুৱাহাটীত পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অৱস্থিত নেক্সট কুৱেশ্যন মহামায়া মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কোকৰাঝাৰ জিলাত মহামায়া মন্দিৰ অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমত অৱস্থিত বিশ্ব স্বাস্থ্য কেন্দ্ৰটো কোন ঠাইত আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চাবুৱা অসমৰ চাবুৱাত বিশ্ব স্বাস্থ্য কেন্দ্ৰটো অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শুৱালকুছি অসমৰ ৰেচম শিল্প কাৰখানাটো শুৱালকুছিত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ সৈনিক স্কুলখন কোনখন জিলাত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোৱালপাৰা অসমৰ গোৱালপাৰাত সৈনিক স্কুলখন অৱস্থিত নেক্সট কুৱেশ্যন ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ মাটিকালি কিমান তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 13 বিঘা 3 কঠা ক্ষুদ্ৰতম নদীদ্বীপ মাজুলীৰ মুঠ মাটিকালি হৈছে 13 বিঘা 3 কঠা নেক্সট কুৱেশ্যন অসমত অৱস্থিত লাইকে শৃংগটোৰ উচ্চতা কিমান তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1959 মিটাৰ নেক্সট কুৱেশ্যনটো সুধিছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৌম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হৈছে বৌম বংশ নেক্সট কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যৰ সেনাপতি কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লাচিত বৰফুকন শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যৰ সেনাপতি আছিল লাচিত বৰফুকন নেক্সট কুৱেশ্যন মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 17 বাৰ মোগলে 17 বাৰ অসম আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ মূল ভূখণ্ডৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6100 কিলোমিটাৰ নেক্সট কুৱেশ্যনটো সুধিছে
নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য কিমান? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 15,200 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে ক্ৰিকেট খেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শচীন তেণ্ডুলকাৰ। ক্ৰিকেট খেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী হৈছে শচীন তেণ্ডুলকাৰ। নেক্সট কুৱেশ্যনটো সুধিছে ৰেমন মেগছেছে বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব।